হেলমেট কি ক'ব? আজি আমি চিৰাং জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ কাৰ্যালয়ত কোঅৰ্ডিনেশ্যন কমিটি অফ BTR অৰ্গেনাইজেশ্যন আমাৰ BTRৰ প্ৰায় 26টা জাতি জনগোষ্ঠীৰ 30টাকে জনগোষ্ঠীয় যি সংগঠনৰ সমন্বয়ৰক্ষী কমিটি আছে আৰু ইয়াত নিখিল বড়ো ছাত্ৰ সন্থাই মুখ্য ভূমিকা লৈ পেলাই সকলো জাতি জনগোষ্ঠীৰ ছাত্ৰ সংগঠনৰ জাতীয় সংগঠনত একত্ৰিতভাৱে আমি যোৱা 5টা বছৰ একেলগে আমি শান্তি সমন্বয় আৰু সুৰক্ষিত বড়োলেণ্ড বা BTRৰ কাৰণে আমি কাম কৰি আহিছোঁ আৰু জাতি জনগোষ্ঠীৰ অধিকাৰ তেওঁলোকৰ সম উন্নয়ন তেওঁলোকৰ যিখিনি ভাষা বা ভূমি মাটি বাৰী আৰু আন যিবিলাক সমস্যা আছিল সেই সমস্যাখিনি জাতীয় সংগঠন ছাত্ৰ সংগঠনত থাকি আমি কি ধৰণে চৰকাৰক আমি হেঁচা দি পেলাই চৰকাৰৰ লগত আলাপ আলোচনা কৰি পেলাই মীমাংসা কৰিব পাৰে এই এটা উদ্দেশ্যৰে এই কোঅৰ্ডিনেশ্যন কমিটিটো সামাজিকভাৱে ৰাজনৈতিকভাৱে আৰু শিক্ষা দিশত অৰ্থনৈতিক দিশত যিবিলাক ড্ৰাগছৰ বেআইনী যিবিলাক সামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে আমি কাম কৰাৰ কাৰণে আমি সংকল্পবদ্ধভাৱে আগবাঢ়িছিলোঁ সকলো দিশত আমি একেলগে উমৈহতীয়া আমি কাম কৰি আহিছোঁ আজি পুনৰ আমি চিৰাং জিলা এই কাৰ্যালয়ত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধ্যক্ষতাত সকলো BTRত 26টা জাতি জনগোষ্ঠীৰ 30টাকে জনগোষ্ঠীয় সংগঠন আমি একেলগে পুনৰ মিলিত হৈছোঁ আৰু যোৱা সময়ছোৱাত যিবিলাক আমি কাম কৰিলোঁ আৰু যিবিলাক কৰণীয় বাকী আছে ভৱিষ্যতে আমি BTRত নৱপ্ৰজন্ম আৰু BTRৰ ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক জ্বলন্ত যিবিলাক বিষয় আৰু যিবিলাক সমস্যা আছে আমি একেলগে কেনেকৈ সমাধান কৰিব পাৰোঁ সেই ক্ষেত্ৰখনক একত্ৰিতভাৱে শান্তিপূৰ্ণভাৱে সমন্বয় আৰু সুৰক্ষিত BTR নিৰ্মাণৰ কাৰণে আমি একেলগে কাম কৰি যাম এই বিষয়টো লৈ পেলাই আমি পুনৰ মিলিত হৈছোঁ আলোচনা যথেষ্ট গুৰুত্বপূৰ্ণ আৰু এই আলোচনাত সকলোৱে নিজৰ নিজৰ কথাখিনি তেওঁলোকে মানে প্ৰকাশ কৰিছে তেওঁলোকে স্থাপন কৰিছে আৰু আশা কৰিছোঁ আগন্তুক দিনত আমি একেলগে ঐক্যবদ্ধভাৱে BTRৰ শান্তি সুৰক্ষিত ভৱিষ্যত আৰু আমাৰ অধিকাৰক লৈ পেলাই আমি আগবাঢ়ি যাব পাৰিম আৰু ইয়াৰ সমাধান সূত্ৰ ওলাব আমি দৃঢ় বিশ্বাসী আৰু আত্মবিশ্বাসী এইখিনি কথাকে আমি প্ৰকাশ কৰিছোঁ ধন্যবাদ আজি দেখিবলৈ পোৱা গৈছে যে আপোনালোকে যি সময়ত UPPL আৰু BPFক মিত্ৰতাক লৈ পেলাই আহ্বান জনাইছে 26টাকৈ সংগঠনে সেই সময়তে আজি BPFৰ উপসভাপতি চুদ্ৰ বসুমতাৰীয়ে কৈছে যে এপছুৰ মনোভাৱ ভাল নহয় যেতিয়া আমি সংখ্যাগৰিষ্ঠতা আসন পাইছিলোঁ সেই সময়ত আমাক এৰি BPFক এৰি BJPৰে মিত্ৰতা কৰিছিল তেওঁলোকে এতিয়া UPPLৰ বিপদ দেখা পাই পেলাই এপছু আগবাঢ়ি আহিছে UPPLক সুৰক্ষা দিয়াৰ কাৰণে নাই এই কথাটো এনেকুৱা যে UPPL আৰু BPFৰ একত্ৰিত বুজাবুজি আলোচনা 2024ত আৰম্ভ হৈছিল মই স্পষ্টকৈ কৈছোঁ চাৰিলানি আলোচনাৰ অন্তত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁলোকে সন্মতিক্ৰমে আলোচনাত মিলিত হোৱা কথা আছিল কিন্তু চিডলি বাই ইলেকশ্যনত এই কথাটো লৈ বিভিন্ন ঘাত প্ৰতিঘাত সংঘাত মানে ইয়াত কথা বতৰাৰ মানে সংঘাত আহি গ'ল যাৰ কাৰণে এইটো স্তব্ধ হৈ পৰিল সেই পৰিৱেশ বিনষ্ট হ'ল পুনৰ আমি স্পষ্টকৈ আজি প্ৰেছ মিট কৰি বড়ো সাহিত্য সভা XBLT XNDB আমি Absu আজি বডোফা হাউচত আমি প্ৰকাশ কৰিছোঁ যে জুলাই মাহত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই প্ৰথমবাৰৰ কাৰণে তেওঁ প্ৰকাশ কৰিছিল যে Absuয়ে যি উদ্যোগ লৈছিল UPPL আৰু BPF দুই আঞ্চলিক শক্তি BTR কেন্দ্ৰিক তেওঁলোকে একত্ৰিত হোৱাৰ ক্ষেত্ৰত Absuয়ে যি আগভাগ লৈছিল আৰু মোক আহ্বান জনাব আহিছিল যে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া একেলগে আমাক বহোৱা কথা আছিল তেওঁৱে প্ৰথম প্ৰকাশ কৰিছে আৰু ইয়াৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়াও প্ৰকাশ কৰিছে যে জাতীয় যে এটা চিন্তা বা Absuয়ে জাতিটো একত্ৰিত কৰাৰ কাৰণে যে আহ্বান জনাইছে আমি সদায় সাজু আছোঁ বুলি তেওঁ প্ৰকাশ কৰিছে আজি চুদ্ৰ বসুমতাৰী ডাঙৰীয়া এই কথাটো কোৱাৰ কোনো যুক্তি নাই আৰু ইয়াৰ কাৰণে আমি যোৱা 13 জুলাই আৰু 3 আগষ্টত একেলগে আমি আলোচনাত মিলিত হৈ পেলাই 16টাকে জাতীয় দল সংগঠন একেলগে আমি সিদ্ধান্ত লৈছিলোঁ আৰু যোৱা 5
আগষ্টত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক পোনপটীয়া আমি চিঠি প্ৰেৰণ কৰিছোঁ আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক পোনপটীয়া আমি চিঠি প্ৰেৰণ কৰিছোঁ। তেওঁ দুয়োগৰাকী যিহেতু UPPL আৰু BPFৰ মুৰব্বী, তো ইয়াৰ কাৰণে আমাৰ কথাটো হ'ল 16টা জাতীয় জনগোষ্ঠী সংগঠনে একেলগে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত আমি আলোচনা কৰিব বিচাৰোঁ, প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আলোচনা কৰিব বিচাৰোঁ। আৰু এই আলোচনা বিচৰা চিঠিখন পাই প্ৰমোদ বড়ো ডাঙৰীয়াই আমি 12 আগষ্টত ডেডলাইন আমি দিছিলোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াই অহা 10 আগষ্টত আমাৰ লগত অহাকাইলৈ আলোচনাৰ কাৰণে তেওঁ সন্মতি প্ৰদান কৰিছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ তৰফৰ পৰা তেওঁলোকৰ পাব্লিচিটি আৰু সাংগঠনিক সম্পাদক ৰজনী বৰজোৱাৰী ডাঙৰীয়াই আমালৈ চিঠি প্ৰেৰণ কৰিছে। কিছুমান প্ৰশ্ন কিছুমান কথা তেওঁ লিখিছে। এই কথা আৰু প্ৰশ্ন মই মিডিয়া আগত ক'ব নোৱাৰোঁ আৰু এতিয়া নকওঁ। আৰু এই চিঠিটো পাই পেলাই পুনৰ আমি ৰজনী বৰজোৱাৰী ডাঙৰীয়ালৈ আমি চিঠি প্ৰেৰণ কৰিছোঁ বিনম্ৰতাৰে। আমি খুব আগ্ৰহেৰে আশাৰে আৰু আত্মবিশ্বাসেৰে আমি চিঠি প্ৰেৰণ কৰিছোঁ যে ৰজনী বৰজোৱাৰী ডাঙৰীয়াই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক অৱগত কৰিব লাগে 16টা জাতি জনগোষ্ঠীৰ সংগঠনে আমি একেলগে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত 12 আগষ্ট আগে আমি পুনৰ আলোচনা হোৱাটো আমি বিচাৰোঁ আৰু আলোচনাত আমি বহিব বিচাৰোঁ। আৰু এই কথাটো মই প্ৰকাশ কৰিম, এতিয়া যোনটো মিটিং চলি আছে আমাৰ CCBTRৰ 30টা জাতি জনগোষ্ঠীৰ যি সংগঠন, এই সংগঠনৰ সকলো সদস্য সংগঠনো প্ৰকাশ কৰিছে যে BTRত যে একেলগে যদি আঞ্চলিক শক্তি যদি আগুৱাই যাব পাৰোঁ, একেলগে যদি মানে আগুৱাই এটা শান্তি সমন্বয় আৰু সুৰক্ষিত BTR নিৰ্মাণৰ কাৰণে যদি আগবাঢ়ি যাব পাৰে, আমিও ঐক্যমত্যভাৱে সমৰ্থন কৰিম বুলি আমাৰ জাতি জনগোষ্ঠীৰ ছাত্ৰ সংগঠন জাতীয় সংগঠনে প্ৰকাশ কৰিছে। ধন্যবাদ।